আমাৰ কলবাৰী গাঁৱৰ যিসকল ৰাভা সম্প্ৰদায়ৰ ইয়াত আমাৰ ৰাইজ আছে তেখেতসকলে যোৱা বছৰৰ পৰা সংবাই উৎসৱ পালন কৰাটো আৰম্ভ কৰিছে। এইবাৰ দ্বিতীয়বাৰৰ কাৰণে এই বছৰত তেওঁলোকে পালন কৰিছে। সংবাই উৎসৱটো আচলতে তেখেতসকলৰ ধৰ্মৰ এটা উৎসৱ বুলি আমি ক'ব পাৰোঁ আৰু ইয়াৰ লগতে তেখেতসকলৰ যিটো জাতীয় কলা সংস্কৃতি পৰম্পৰা গোটেইবিলাক ৰক্ষা কৰিবৰ কাৰণে আমাৰ এই উৎসৱৰ মঞ্চতে তেখেতসকলে এটা আলাপ আলোচনা কৰি পেলাই ভৱিষ্যত নিজৰ জাতীয় উন্নতিৰ কাৰণে নিজৰ ধৰ্ম নিজৰ কলা সংস্কৃতি নিজৰ সমাজ ৰক্ষণাবেক্ষণৰ কাৰণে এটা তেখেতসকলে প্ৰেপাৰেশ্যনত থাকে। আজি এই সংবাই উৎসৱত তেখেতসকলে মোক নিমন্ত্ৰণ কৰি পেলাই ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে যিটো সুবিধা দিলে মুখ্য অতিথি হিচাপে মোৰ ফালৰ পৰা এই সংবাই উৎসৱত অংশগ্ৰহণ কৰি তেওঁলোকৰ জাতীয় ধৰ্ম ৰক্ষণাবেক্ষণৰ কাৰণে আৰু তেখেতসকলৰ জাতীয় কলা সংস্কৃতি সমাজ ব্যৱস্থা গোটেইখিনি যাতে মানে সুৰক্ষিত হয় ইয়াৰ কাৰণে ময়ো স্থানীয় বিধায়ক হিচাপে মোৰ ফালৰ পৰা যিখিনি মোৰ দায়িত্ব কৰ্তব্য আছে সেইখিনি দায়িত্ব কৰ্তব্য পালন কৰি পেলাই সহায় আগবঢ়াবৰ কাৰণে মই প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ। আমাৰ এই অঞ্চলৰ যিটো ৰাভা সম্প্ৰদায়সকলে বসবাস কৰা গাঁও আছে মোৰ সমষ্টিত ইহঁতে ক'বলৈ গ'লে খুব তেনেকুৱা ধৰণৰ একেবাৰে একেলগে বিশাল এলেকাত তেনেকুৱা ধৰণৰ বসবাস কৰা নাই। এটা দুটা গাঁৱত তেখেতসকলে আজি হিষ্টৰিক অৱস্থাত বসবাস কৰি আছে। কলবাৰী আমাৰ এই অঞ্চলৰ যেটা এটা চেণ্টাৰ হিচাপে তেওঁলোকে যোৱা বছৰৰ পৰা আৰম্ভ কৰিছে নিজৰ জাতীয় ধৰ্ম কলা সংস্কৃতি ইয়াৰ বিষয়ে সচেতন আনিবৰ কাৰণে ৰক্ষণাবেক্ষণৰ কাৰণে এই উৎসৱত আমাৰ এই আশে পাশে থকা কলবাৰী অঞ্চলৰ যিবিলাক আমাৰ আশে পাশে থকা ৰাভা সম্প্ৰদায়ে বসবাস কৰা গাঁও আছে এইবোৰ অঞ্চলৰ পৰাও মানুহবিলাকে আহি পেলাই ইয়াত অংশগ্ৰহণ কৰে আৰু তেখেতসকলেও নিজৰ ধৰ্মৰ বিষয়ে জানিবলৈ মানে যথেষ্ট চেষ্টা কৰে। আজি ইয়াত আমাৰ বিভিন্ন অঞ্চলৰ পৰা তেখেতসকলে নিজৰ নিজৰ যিবিলাক আমাৰ শিক্ষিত ব্যক্তিসকল আছে ৰাভা সম্প্ৰদায়ৰ বিষয়ে ভালকৈ ৰাইজক জনাব পৰা বা তেনেকুৱা জ্ঞানী ব্যক্তিসকলক বিদ্বান ব্যক্তিসকলক মাতি পেলাই তেখেতসকলৰ মুখৰ পৰা এই সম্প্ৰদায়ৰ বিষয়ে ভালেখিনি কথা ৰাইজক অৱগত কৰিবৰ কাৰণে এটা সুযোগ এটা মঞ্চ হিচাপে আজি ব্যৱহাৰ কৰিছে। দুধনৈ কলেজৰ অৱসৰপ্ৰাপ্ত আমাৰ বৰ্ডৰ ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট প্ৰফেচাৰ যে মাননীয় ডক্টৰ জীবেশ্বৰ কোচ ডাঙৰীয়া মানে তেখেতে উপস্থিত থাকি পেলাই আৰু আমাৰ প্ৰাক্তন ৰাভা সাহিত্য সভাৰ সভাপতি বাৰেণ চাপাৰ তেওঁলোকে আজি খুব সুন্দৰকৈ নিজৰ সম্প্ৰদায়ৰ বিষয়ে নিজৰ ধৰ্ম নিজৰ মানে উৎসৱ নিজৰ পৰম্পৰা জাতীয় কলা সংস্কৃতি ইয়াৰ বিষয়ে খুব সুন্দৰকৈ ৰাইজক তেওঁলোকে বুজাই দিছে। ভালকৈ তেখেতসকলে জাতিৰ বিষয়ে আলোকপাত কৰিছে। গতিকে এই ধৰণৰ উৎসৱৰ দ্বাৰা দি মই ভাবোঁ ৰাভা সম্প্ৰদায় আমাৰ অঞ্চলত যিসকলে আছে তেখেতসকলে আকৌ বেছিকৈ নিজৰ সম্প্ৰদায়ৰ বিষয়ে তেওঁলোকে জানিবৰ কাৰণে সুবিধা পাব আৰু এওঁলোকৰ মাজত একতা বজাই ৰাখি পেলাই শৃংখলাবদ্ধভাৱে আৰু ইয়াত যিসকলৰ লগত বসবাস কৰিছে যিটো সম্প্ৰদায় এই অঞ্চলবিলাকত বসবাস কৰিছে এই সম্প্ৰদায়সমূহৰ লগত তেওঁলোকেও নিশ্চয় ভালকৈ একেলগে আমাৰ কো এক্সিষ্টেঞ্চৰ কাৰণে তেখেতসকলেও মানে একেলগে বাস কৰিবৰ কাৰণে এটা মানে প্ৰেৰণা পাই যাব আৰু লগতে ধৰ্মীয় লাইনত তেখেতসকলে নিজৰ ধৰ্মটো যদিও পালন কৰিছে আমি অন্যান্য ধৰ্মৰ প্ৰতিও যিটো শ্ৰদ্ধা থাকিব লাগে ভগৱানৰ প্ৰতি যিটো শ্ৰদ্ধা থাকিব লাগে নিজৰ প্ৰতি যিটো আত্মবিশ্বাস থাকিব লাগে এটা মানে নিজৰটো লৈ পেলাই যিটো গৌৰৱ কৰিব লাগে জাতীয় চেতনা
সেইটো ৰক্ষা কৰি বজাই ৰাখি তেওঁলোকে এই অঞ্চলত নিজৰ জাতীয় অস্তিত্ব নিজৰ পৰিচয় নিশ্চয় মানে সেইটো লৈ পেলাই জাতি হিচাপে যাই থাকিবলৈ এটা প্ৰেৰণা পাই যাব এই সংবাই উৎসৱৰ পৰা তেখেতসকলে এইখিনি মঞ্চ আজি পাইছে হৈ আছোঁ আৰু তেখেতসকলে যেনেকুৱা ধৰণৰ সহায় সহযোগিতা মোৰ ফালৰ পৰা বিচাৰিছে এইখিনি সহায় সহযোগিতা পৰাপক্ষত মোৰ কেপাচিটি অনুযায়ী মই সহায় কৰি আহিছোঁ এই বছৰ মই আমাৰ এই ৰাভা সম্প্ৰদায়ৰে শক্তিশালী ছাত্ৰ সংগঠন আৰচুৰ কাৰণে মই দুটা অলৰেডি অফিচ তেওঁলোকৰ কাৰণে বনাই দিছোঁ অসম চৰকাৰৰ যিটো পুঁজি আছিলে সেই পুঁজিৰ পৰা আনি আজি ইছলামপুৰ আমাৰ সাউথ গংগিয়া যিটো তেওঁলোকৰ হেৰি আছে আঞ্চলিক কমিটি আছে খচুগাঁও আঞ্চলিক কমিটি এই আঞ্চলিক কমিটিৰ নামতো মই ইছলামপুৰত এটা কাৰ্যালয় নিৰ্মাণ কৰিছোঁ আৰু ইয়াত কলবাৰী আঞ্চলিক কমিটি আৰচু আছে তেখেতসকলৰ কাৰণেও ইয়াত এটা কাৰ্যালয় ইতিমধ্যে মই বনাই দি আছোঁ আকৌ অহা বছৰ মই তেওঁলোকৰ এই অঞ্চলতে তেখেতসকলৰ ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে যিটো আমাৰ উপাসনা যিটো স্থল আছে ধৰ্মীয় যিটো আমাৰ পূজা পাঠ কৰা যিটো ঠাই আছে ইয়াৰ কাৰণে ৰক্ষণাবেক্ষণৰ নামত যিখিনি পুঁজি অসম চৰকাৰৰ পৰা আমি পাওঁ সেইখিনি পুঁজিটো বিতৰণ কৰাৰ বা দিয়াৰ দ্বাৰা দি তেখেতসকলৰ এই উপাসনা মানে স্থলটো মই সুন্দৰকৈ সাজি উলিয়াবৰ কাৰণে ইতিমধ্যে মোৰ ফালৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ ৰাজহুৱাভাৱে মই ঘোষণা কৰিছোঁ মই ভাবোঁ ৰাভা সম্প্ৰদায় এটা শান্তি মানে কি কয় শান্ত সুস্থ যিহেতু এটা সম্প্ৰদায় তেওঁলোকৰ ভাষা তেখেতসকলৰ পোচাক তেখেতসকলৰ কৰা সংস্কৃতি যাতে ৰক্ষা হয় ইয়াৰ কাৰণে মোৰ ফালৰ পৰা তেওঁলোকে যেনেকৈ বিচাৰিব তেখেতসকলৰ ভাষা উন্নতিৰ কাৰণে হওক সাহিত্য উন্নতিৰ কাৰণে হওক যেনেকুৱা ধৰণৰ সহায় সহযোগিতা বিচাৰিব এই ধৰণৰ সহায় সহযোগিতা মোৰ ফালৰ পৰা সদায় মই পৰাপক্ষত কেপাচিটি অনুযায়ী দি থাকিবৰ কাৰণে মই প্ৰতিশ্ৰুতিবদ্ধ